2008 চনৰ সংঘাত হৈ গ'ল, কোনো নাহিল। 2012 চনৰ সংঘাত হৈ গ'ল, কোনো আহি পেলাই শান্তিৰ জুই নুমাবলৈ নাহিল। আজি শান্তি অহাৰ কাৰণেতো চবেই আহিছে, গণতন্ত্ৰত চবেই আহিব, আমি ৱেলকাম কৰিম। চাওক, ইউপিপিএলৰ ষ্টেণ্ডত যাব, বিজেপিৰ ষ্টেণ্ডত যাব। বিজেপিয়ে 20টা খেলে না 40টা খেলে, তেখেতসকলে কৈ আছে কেতিয়াবা ইমান খেলিম। চ' তেখেতসকলে ডিচিশ্যন ল'ব, আমাৰতো আমি ডিচিশ্যন ল'ম। নাই, আমিতো 40টা সমষ্টি, আমাৰ 445টা প্ৰাইমাৰী আৰু 3200টা বুথত কাম কৰি আছে আমাৰ কৰ্মকৰ্তাবিলাকে। ইমান সোনকালে নালাগে, অলপ পিছত কম। অহা 8 তাৰিখত আমাৰ CWC মিটিং আছে, তাত আমাৰ সিদ্ধান্ত হ'ব ক'ত মিত্ৰতা আছে না ভংগ হৈছে না কি। আপোনালোকেও কৈ থাকক, আপোনালোকেও চাই আছে কি হৈছে কি হোৱা নাই। আমাৰ দলীয় স্থিতিটো আমি কৰিমেই, আজি নহয় কালি কমেই আমি। খেলক, এজিপি 10টা কি তেখেতসকলেও 20টাত খেলিব পাৰে, গণতান্ত্ৰিক অধিকাৰ চবৰো আছে। কিন্তু এটা যেতিয়া বড়োলেণ্ডত শান্তি নাছিলে, বহুত মানুহ, মই এজিপিকো বিজেপিকো টাৰ্গেট কৰি কোৱা নাই, বহুত মানুহবিলাকে আজিকালি যিসকলে ৰাজনীতি কৰিবলৈ আহিছে হাত সাৱটি বহি আছিলে আৰু টিভিত বহি পেলাই ডাঙৰ কথা কৈ আছিলে, তাৰে পৰা অমুকটো হোৱা নাই তমুকটো হোৱা নাই, কিন্তু নিজে আহি পেলাই ইয়াতে শান্তি প্ৰতিষ্ঠা কৰিবলৈ সাহস নাছিলে। 2008 চনৰ সংঘাত হৈ গ'ল, কোনো নাহিল। 2012 চনৰ সংঘাত হৈ গ'ল, কোনো আহি পেলাই শান্তিৰ জুই নুমাবলৈ নাহিল। আজি শান্তি অহাৰ কাৰণেতো চবেই আহিছে, গণতন্ত্ৰত চবেই আহিব, আমি ৱেলকাম কৰিছোঁ। চাওক, ফেক্টৰটো চবেই ফেক্টৰ। আপুনি ইলেকশ্যনত খেলিলেও ফেক্টৰ, ইয়াত ফেক্টৰ বুলি একো মেটাৰ নাই, আৰু ফেক্টৰ বুলি চবেই আছে। ইলেকশ্যনত যদি আপুনি অকলে খেলে, সাংবাদিক হৈও যদি গড়েশ্বৰত কণ্টেষ্ট কৰে, আপুনিওতো 5টা ভোট লৈ যাব, হয়নে নহয়? 5টা ক'লে আপোনাক ইনচাল্ট কৰা হ'ব, মানে 1000 ভোট বা 500 ভোটটো আপুনি নিব নিজৰ পৰিয়ালৰখিনি, সেইটোও ফেক্টৰ হয়। BPF-ক লৈ বেলেগে শংকিত হৈছে, আমি দেখিছোঁ। BPF-ক লৈ বহুতৰ মানে শংকিত হৈ কিবা জল্পনা কল্পনা হয়। UPPL-এ BPF-ৰ লগত যুঁজিয়ে এই লেভেলত আহিছে, গতিকে BPF-ক লৈ আমি কি চিন্তা কৰিম? GSP নহয় আৰু কিবা কিবি SP আহি যাওক, তাত আমাৰ ক'ব লগা নাই। UPPL-এ নিজৰ ষ্টেণ্ডত লৈ পেলাই আমি কাম কৰিম, কাৰণ আমাৰ উদ্দেশ্যটো ক্লিয়াৰ। বড়োলেণ্ডত শান্তি লাগে, নিৰাপত্তা লাগে, উন্নয়ন লাগে, সমন্বয় লাগে।